আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতু। এজন ভাই প্রশ্ন কৰিছে, ছোৱালীয়ে নিজৰ নিকাহ নিজে কৰিব পাৰেনে? উদাহৰণ হিচাপে মই কওঁ, যেনেকৈ আজিকালি ছোৱালীবিলাকে পলাই যায়, নিজৰ নিকাহ নিজে কৰে, এনেকৈ নিকাহ কৰিলে নিকাহ সহি হ'বনে? এনেকৈ নিকাহ কৰিব পাৰেনে? প্ৰশ্ন কৰিছে। ইমাম আবু হানিফা রহমতুল্লাহি আলাইহির নজদিক হিসাবে আকিল বালিগ ছোৱালী নিজৰ নিকাহ নিজে কৰিব পাৰে। দুইজন মুছলমান পুৰুষ আকিল বালিগ যাতে হয়, সাক্ষী ৰাখি ইজাব কবুল ক'লে নিকাহ সহি হৈ যায়। নাইবা এজন পুৰুষ দুইজন মহিলা সাক্ষী ৰাখি ইজাব কবুল ক'লে ইমাম আবু হানিফাৰ নজদিক হিচাপে নিকাহ হৈ যায়, অলি হোৱা জৰুৰী নহয়। তাৰপিছত যিজন মহিলা তালাকপ্ৰাপ্ত মহিলা বা স্বামী ইন্তিকাল হৈছে, যাৰ স্বামী নাই, ইদ্যত পালন কৰাৰ পিছতে এই মহিলাও নিজৰ নিকাহ নিজে কৰিব পাৰে। দুইজন সাক্ষীৰ মাধ্যমত ইজাব কবুল ক'লে নিকাহ মুনাকিদ হৈ যায়। কিন্তু এইটো পচন্দিদা নহয়, এইটো উত্তম নহয়। গাৰ্জেন লৈ চবৰ সন্মুখত নিকাহ কৰিব, এইটো ইছলাম পচন্দিদা কৰে। বাতিনি হিচাপে দুই একজন মানুহ লৈ বাতিনি হিচাপে নিকাহ কৰিলে এইটো পচন্দিদা নহয়। কিন্তু কোনোবাই যদি কৰে, দুইজন সাক্ষীৰ মাধ্যমত আকিল বালিগ ছোৱালী বা মহিলা নিজৰ নিকাহ যদি নিজে কৰে দুইজন সাক্ষীৰ মাধ্যমত, তেনেহ'লে নিকাহ সহি হৈ যায়, কিন্তু পচন্দিদা নহয়। বহুত দেখা যায়, যিবিলাক ছোৱালীয়ে পলাই যায় নিজৰ নিকাহ নিজে কৰে, মা বাবাক নাৰাজ কৰি ফেলে, এইবিলাকৰ নিকাহৰ ভিতৰত বৰকত নহয়। মা বাবাৰ মনত কষ্ট দিয়ে, ইমান কষ্ট কৰি লালন পালন কৰি লেখা পঢ়া কৰায়, তেখেতসকলৰ মৰ্জি হিচাপে নিকাহ কৰিব লাগে। এইটো ইমাম আবু হানিফাৰ নজদিক হিচাপে নিকাহ মুনাকিদ হৈ যায়। আইম্মা সালাছাৰ নজদিকত নিকাই নহয়। তেখেতসকলে কৈছে, চাহে ছোৱালী সৰু হওক ডাঙৰ হওক, মহিলা হওক, আকিল হওক, বালিগ হওক বা পাগল হওক, চাইবা হওক, বাকৰা হওক, হৰ হালত অলি হোৱা, গাৰ্জেন হোৱা জৰুৰী। নিকাই নহ'ব। তেখেতসকলে দলিল পেশ কৰে, লা নিকাহা ইল্লা বি অলিয়িন, নিকাই নহয় অলিৰ বাহিৰে, গাৰ্জেনৰ বাহিৰে নিকাই নহ'ব। কিন্তু হানফিয়া কি ইহা অলি হোৱা জৰুৰী নহয়। যদি কোনোবাই দুইজন সাক্ষীৰ মাধ্যমত আকিল বালিগ ছোৱালী বা মহিলাই, যাৰ স্বামী নাই, স্বামী ইন্তেকাল হৈছে বা তালাকপ্ৰাপ্ত মহিলা ইদ্যত পালন কৰি যদি দুইজন সাক্ষীৰ মাধ্যমত নিকাহ কৰে, তেনেহ'লে নিকাহ হৈ যায়, মুনাকিদ হৈ যায়। ইমাম আবু হানিফা রহমতুল্লাহি আলাইহির দলিল, ওয়াইদা তাল্লাকতুমুন নিসাআ ফাবালাগনা আজালাহুন্না ফালা তা'দুলুহুন্না আন ইয়ানকিহনা আজওয়াজাহুন্না। 2 নম্বর দলিল, ফাইন তাল্লাকাহা ফালা তাহিল্লু লাহু মিন বা'দু হাত্তা তানকিহা যাওজান গায়রা। ইমাম আবু হানিফা দলিল পেশ কৰিছে পবিত্ৰ কোৰানে কাৰিমৰ এই দুটা আয়াত। যি নহওক, ইমাম আবু হানিফাৰ নজদিকত আকিল বালিগ মহিলা যাৰ স্বামী নাই, যিবিলাক স্বামী থকা মহিলা, এইবিলাক মহিলাই যদি নিজে ডিপোজ দি পলাই যায়, বেলেগৰ লগত পলাই যায়, নিকাহ কৰে, নিকাহ মুনাকিদ নহ'ব। কিয়? যাৰ স্বামী আছে, আল্লাহ সুবহানাহু ওয়া তাআলা ইৰশাদ ফৰমাইছে, ওয়াল মুহসানাতু মিনান নিসা, তোমালোকে সেইবিলাক মহিলাক নিকাহ নকৰিবা যিবিলাক মহিলাৰ স্বামী আছে। মহিলাই তালাক দিলে তালাক নহয়, স্বামীয়ে তালাক দিব লাগিব। ওয়াল্লাযী বিয়াদিহি উকদাতুন নিকাহ, তালাকৰ চাবি হ'ল স্বামীৰ হাতত। এইকাৰণে সমাজত বহুত দেখা যায়, মহিলাবিলাকে নিজৰ স্বামীক তালাক দি ফেলে আনৰ লগত গুচি যায়। এই তালাকেই নহয়, যিমান দিন থাকিব, যাৰ লগত পলাই গেল
তাৰ লগত যিমান দিন থাকিব জিনা হ'ব, যিমান ল'ৰা ছোৱালী হ'ব, সন্তান হ'ব, এইবিলাক কি হ'ব, নাজায়জ সন্তান হ'ব। এইকাৰণে মই সেইজন মহিলাৰ কথা কৈ আছোঁ যিজন মহিলাৰ স্বামী ইন্তিকাল হৈছে বা স্বামীয়ে তালাক দিছে। ইদ্যত পালন কৰাৰ পিছত দুইজন সাক্ষীৰ মাধ্যমত যদি নিকাহ কৰে, আকিল মহিলা, আকিল ছোৱালী, বালিক ছোৱালী, আকিল বালিক ছোৱালী যদি দুইজন সাক্ষীৰ মাধ্যমত নিকাহ কৰে তেনেহ'লে নিকাহ মুনাকিদ হৈ যায়। কিন্তু কথা হ'ল এইটো পচন্দিদা নহয়, গাৰ্জেন লৈ এলানাত হিচাপে নিকাহ কৰিব, এইটো ইছলামে পচন্দিদা কৰে। ৰসুল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে তোমালোকে এলান কৰি নিকাহ কৰা। আৰু নিকাহ কৰিলে ৰসুল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে তোমালোকে 4টা বস্তু দেখি নিকাহ কৰিবা: হাসাব নাসাব, বংশ পৰিচয়, মাল, আর ছোৱালীজনীৰ সৌন্দৰ্য আৰু দিনদাৰী আছে না নাই। তোমালোকে দিনদাৰী বেছি তৰজি দিবা। দিনদাৰী যিটো ছোৱালীৰ ভিতৰত দিনদাৰী নাই, সেই ছোৱালী যদি নিকাহ কৰে দুনিয়াতে জাহান্নামী হৈ যায়, দুনিয়াতে জাহান্নাম পয়দা হৈ যায়। যেটো ছোৱালীৰ ভিতৰত দিনদাৰী নাই সেই ছোৱালীক যদি বিয়া কৰে দুনিয়াতে স্বামীৰ কাৰণে জাহান্নাম পয়দা হৈ যায়। এই কারণে দিনদারি দেখি নিকাহ কৰিব লাগে, মা বাবাক রাজি কৰি। কোনোবাই যদি কোনো ছোৱালীক পছন্দ কৰিছে বা কোনো ছোৱালী যদি কোনো ল'ৰাক পছন্দ কৰিছে, মা বাবাক ৰাজি কৰি তেখেতসকলক বুজাই ৰাজি কৰি নিকাহ কৰিব। এই নিকাহৰ ভিতৰত বৰকত আছে, বৰকত হ'ব। তাৰপিছত নিজে পলাই যায় বা পলাই আনি যদি কোনোবাই নিকাহ কৰে দুইজন সাক্ষীমৰ মাধ্যমত নিকাহ মুনাকিদ হৈ যায়। কিন্তু কথা হল এই নিকাহত বৰকত নহয়, শান্তি নহয়। এইটো ইছলামে পছন্দ কৰা নাই। গাৰ্জেন লৈ, আত্মৱাৰিছ লৈ, এলানাত হিচাপে সব মানুহৰ দোৱা খাইৰ বৰকত লৈ দোৱা লৈ নিকাহ কৰিব লাগে। এইটো ইছলাম পছন্দিদা কৰে। তো কথা মাসলা হল কোনো আকিল বালিগ ছোৱালী দুইজন সাক্ষীৰ মাধ্যমত, কোনো মহিলা দুইজন সাক্ষীৰ মাধ্যমত নিকাহ কৰিলে নিকাহ সহি হৈ যায়, নিকাহ সহি হৈ যায়, কৰিব পাৰে। যেটো প্ৰশ্ন আছিল ছোৱালীয়ে নিজৰ নিকাহ নিজে কৰিব পাৰেনে? পাৰে, কিন্তু এইটো পছন্দিদা নহয়। হাজা মা ইনদি আল্লাহু আ'লাম।